পুনৰবাৰ সকলোকে মাখন কৰ্মকাৰ ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে নতুন ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ঢেকীয়াৰে কণীৰ ভাজি। ঢেকীয়াৰে কণীৰ ভাজি খাইছেনে আপোনালোকে? যদি খোৱা নাই, এইদৰে এবাৰ বনাই ট্ৰাই কৰি চাবচোন। বহুত ধুনীয়া হয় খাবলৈ। মই বনাই খাইছিলোঁ কাৰণে ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঢেকীয়াৰে কণীৰ ভাজি বনাবলৈ মই লৈছোঁ কণী 3টা আৰু আলু 2টা আৰু এইখিনি বইল কৰি ল'ম। আপোনালোকে কণী আৰু আলুৰ পৰিমাণটো কম বেছি কৰি ল'ব পাৰে। যেতিয়ালৈকে কণী আৰু আলু বইল হৈ থাকিব সিমান দেৰিলৈকে আমি ঢেকীয়া শাকখিনি কাটি ল'ম। মই ঢেকীয়া শাক এমুঠি লৈ ভালদৰে ধুই পানীখিনি শুকুৱাই যোৱালৈকে ৰ'দত শুকুৱাই লৈছোঁ। ঢেকীয়াখিনি একেবাৰে মিহিকৈ কটা নাই, ভাজি বনাম কাৰণে মই অকণমান ডাঙৰকৈ কাটিছোঁ। ইফালে আমাৰ কণী আৰু আলু বইল হৈ গ'ল। মই গেছটো অফ কৰি লৈছোঁ আৰু অকণমান দেৰি ঠাণ্ডা কৰি বাকলি গুচাই ল'ম। বাকলি গুচাই ৰখা আলু আৰু কণীকেইটা মই দীঘলে দীঘলে কাটি লৈছোঁ। এতিয়া গেছটো অন কৰি কেৰাহীখন পাতিলৈ দিছোঁ মিঠাতেল। মিঠাতেলৰ কেঁচা গোন্ধটো গ'লে সৰু চামুচেৰে আধা চামুচ দিছোঁ পাঁচফোৰণ। এতিয়া কাটি লোৱা পিঁয়াজ এটা দিছোঁ আৰু শুকান জলকীয়া 3টা দিছোঁ। লগতে কেঁচা জলকীয়া 4টা মানকে ফালি লৈ দিছোঁ আৰু দিছোঁ থেতেলি লোৱা নহৰু সৰু চামুচেৰে এচামুচ। অকণমান দেৰি লৰাই লোৱাৰ পিছত পিঁয়াজ নহৰুৰ কেঁচা গোন্ধটো গ'লে দিছোঁ কাটি ৰখা আলু আৰু অকণমান দেৰি লৰাই লৈ দিছোঁ নিমখ সৰু চামুচেৰে এচামুচ আৰু আকৌ এবাৰ লৰাই লৈছোঁ। অলপ দেৰি লৰাই লোৱাৰ পিছত দিছোঁ কাটি ৰখা কণী। মই কণী কুকুমৰ সৈতে ভাজিছোঁ তেলত কাৰণে ফেন উঠিছে। আপোনালোকে এইটো নাভাবিব যে ফেন কিয় উঠিছে। আপোনালোকে কণীটো লগত কুকুমটো এক্সট্ৰা কৰিও ভাজিব পাৰে। হালধি জোখমতে 1.5 চামুচ দি আকৌ এবাৰ 5 মিনিটমান লৰাই লৈছোঁ। এতিয়া দিছোঁ কাটি ৰখা ঢেকীয়াখিনি। 5-6 মিনিটমান লৰাই মিহলি কৰি লোৱাৰ পিছত দিছোঁ কাটি লোৱা বিলাহী এটা, ইয়াৰ গুটিখিনি উলিয়াই লৈ দিছোঁ। চাৰি 5 মিনিটৰ কাৰণে অকণমান দেৰি ঢাকন মাৰি সিজিবলৈ দিছোঁ মিডিয়াম ফ্লেমত। এতিয়া ঢাকনখন খুলি লৈ অলপ দেৰি এনেদৰে হাই ফ্লেমত লৰাই ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পিছত কৰিছোঁ গেছটো অফ।